কবিতাৰ নাম তৃতীয় বিশ্বযুদ্ধ। হে পাৰ্থ, উত্তৰ আধুনিক কুৰুক্ষেত্ৰৰ দুৰ্ভাৱনাৰ মাজতে হঠাৎ আৰম্ভ হৈছে তৃতীয় বিশ্বযুদ্ধ। এতিয়া আত্মগোপন কৰা আৰু নতুন আয়ুধ আৱিষ্কাৰলৈ প্ৰতীক্ষা কৰা। ব্যৰ্থ হৈছে মানুহে সাজি লোৱা সকলো অস্ত্ৰ। অদেখা শত্ৰুৰ বিপক্ষে শূন্যত অস্ত্ৰ চলোৱা আৰু মৰণ ভয়ত দৈপ্যায়ন গৃহত স্ববন্দী হোৱা এয়া অভিনৱ যুদ্ধ। শক্তি সামৰ্থ্যৰ টিলিঙা বজাই আমাৰ পূৰ্বজে কৰি গ'ল প্ৰথম বিশ্বযুদ্ধ। সম্পদৰ ক্ষুধা, ক্ষমতাৰ খগ, যুদ্ধবাজ প্ৰবৃত্তিৰ জয় হৈ তাত মানুহ হাৰিল। 16 নিযুত চিতা আৰু সমাধিত নুফুলিল শুধৰণিৰ ফুল। দ্বিতীয় বিশ্বযুদ্ধটো তেওঁলোকে কৰি গ'ল একেবোৰ ভুল। সামৰিক শকতিৰ প্ৰাণঘাতী খেল, বধৰ ন্যায্যতা আৰু ধ্বংসৰ নানান কৌশল। ৭৫ নিযুত সমাধিত বহি মানুহৰ সুমতি নহ'ল। অস্ত্ৰ লাগে, মাথো যুদ্ধৰ অস্ত্ৰ, দমন আৰু অধিকাৰৰ মোহ। কোনে পাহৰিছে আউছৱিটছৰ ভয়াক্ত ক্ৰন্দন, হিৰোশ্বিমা নাগাচাকিত মানৱতাৰ ওপৰত বিজ্ঞানৰ নিৰ্মম ধৰ্ষণ। আমিবোৰ জন্মিলো সম্ভাৱ্য এখন বিশ্বযুদ্ধৰ ভয়ৰ মাজতে, উমলিলো পাৰমাণৱিক আৰু জৈৱিক অস্ত্ৰৰ অদৃশ্য কোলাত। শক্তিমন্ত ৰাষ্ট্ৰৰ অনেক আখৰা দেখিলোঁ পাৰ হোৱা অৰ্ধ শতিকাত। মানুহেই নাশিব পৃথিৱী, শীতানত দুঃস্বপ্ন লাল কাল দিলোঁ। এৰি থলো জীৱন মমতা যুদ্ধবাজ মানুহৰ হাতৰ মুঠিত। এতিয়া যুদ্ধবাজ, ৰংগবাজ, ধাপ্পাবাজ, ফাঁকিবাজ সকলো অসাৰ। অৰ্থহীন সকলো আয়ুধ, এই ৰাতি বিফল মানুহৰ অন্তহীন গৰিমাৰ ফল। অদেখা এটি ক্ষুদ্ৰ বিষাণুক ধ্বংস কৰাৰ, আঙুলিৰ ঠাৰেৰে পৃথিৱী কঁপোৱা দুৰ্বিনীত ৰাষ্ট্ৰত জীৱনৰ হাহাকাৰ। এধানমান উশাহৰ বাবে পৃথিৱীৰ মানুহে যুঁজিছে। ভোক মাৰিবলৈ ভোককে সাৰথি কৰিছে। সপোন দেখিছে বন গজা হাড়তে ফুলিব সূৰ্যমুখী ফুল। কাৰণ পৃথিৱীৰ একো হোৱা নাই, আগেও নহ'ল প্ৰতিখন যুদ্ধৰ পাছতো। কালিলৈ বাচো বা নাবাচো, থাকো বা নাথাকো, তোমালোক থাকিবা, তেওঁলোক নকৈ আহিব। এই কাল সময়ৰ সাধুবোৰ ক'বা, যুদ্ধৰ অস্ত্ৰতকৈ কেইখনমান হাস্পাতাল, কেইখনমান স্কুল বেছিকৈ সাজিবা। যুদ্ধৰ অস্ত্ৰতকৈ কেইখনমান হাস্পাতাল, কেইখনমান স্কুল বেছিকৈ সাজিবা।